নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই অনলাইন পাঠদানলৈ মই প্ৰিন্স ফুকনে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোক সকলোৱে বিভিন্ন উৎসৱ পাৰ্বণৰ বিষয়ে জানা নহয় জানো? আগৰ শ্ৰেণীত তোমালোকে বিভিন্ন উৎসৱ পাৰ্বণৰ বিষয়ে পায়ো আহিছা। আমাৰ দেশ ভাৰতবৰ্ষত বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বহু লোক একত্ৰিত হৈ একতাৰ দোলেৰে অৰ্থাৎ মিলা প্ৰীতিৰে মৰম চেনেহেৰে বাস কৰি আহিছে। আৰু এই মৰম চেনেহ একতাৰ দোল এই কটকটীয়া কৰি ৰাখিছে, একতাৰ দোলডাল কটকটীয়া কৰি ৰখাৰ নেপথ্যত আছে কিছুমান উৎসৱ পাৰ্বণ। সকলোৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি কিছুমান উৎসৱ পালন কৰোঁ। যেনে ধৰি লোৱা আমাৰ ৰাষ্ট্ৰীয় উৎসৱ বুলি ক'লে গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস, এই দুটা হৈছে আমাৰ ৰাষ্ট্ৰীয় উৎসৱ। অসমৰ প্ৰেক্ষাপটতে চোৱা, আমাৰ অসমৰ জাতীয় উৎসৱ বুলি ক'লে বুজি পাওঁ আমাৰ বিহু উৎসৱটো। আৰু অসমৰ জাতীয় উৎসৱ বিহুক অসমত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকেই ধুমধামেৰে পালন কৰে। আৰু এই বিহুৱে অসমীয়া মানুহৰ একতাৰ জৰীডাল টনকিয়াল কৰি অহা নাই জানো? সেইদৰে কিছুমান উৎসৱ আছে যিবিলাকক আমি ধৰ্মীয় উৎসৱ বুলি কওঁ। যেনে ধৰা ধৰ্মীয় উৎসৱ বুলি ক'লে আমাৰ মনলৈ আহে পূজাৰ কথা, দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজা ইত্যাদি হিন্দু ধৰ্মাৱলম্বী লোকে পালন কৰা পূজা উৎসৱ। সেইদৰে বৌদ্ধ পূৰ্ণিমা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পালন কৰে, আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বৰদিন পালন কৰে। সেইদৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ঈদ। তোমালোক সকলোৱে জানাই নিশ্চয় ঈদ দুই প্ৰকাৰৰ, আৰু আজি তোমালোকৰ সৈতে ইয়াৰে এক প্ৰকাৰ ঈদৰ বিষয়ে এটি পাঠৰ মাজলৈ গৈ সেই পাঠৰ আলমত সেই ঈদৰ সম্পৰ্কে তোমালোকৰ সৈতে মই আলোচনা কৰিম। গতিকে তোমালোকে অকণমান মন দিবা। প্ৰথমে মই তোমালোকৰ অসম জাতীয় বিদ্যালয় ন্যাসে প্ৰস্তুত কৰা পঞ্চম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত থকা সেই পাঠটি, সেই বিশেষ পাঠটি, ঈদ বিশেষ পাঠটি তোমালোকৰ পাঠ কৰি শুনাম। তোমালোকেও শুদ্ধ উচ্চাৰণেৰে সলসলীয়াকৈ পাঠ কৰিবলৈ চেষ্টা কৰিবা, আৰু ইয়াৰ লগতে মই তোমালোকক পাঠটো বুজাম। গতিকে প্ৰথমতে মই তোমালোকক পাঠটো দেখুৱাওঁ, তোমালোকে চায়ো যাবা, আৰু শব্দবিলাক কি ধৰণে উচ্চাৰণ কৰিছোঁ তাত গুৰুত্ব দিবা, আৰু তোমালোকেও সেই ধৰণেৰে শুদ্ধ উচ্চাৰণেৰে পাঠটো পঢ়িবৰ কাৰণে চেষ্টা কৰিবা। ঈদ উল ফিতৰ। বিপদত পৰাজনক সহায় কৰি মানুহে আনন্দ পায়। সেইদৰে অন্যক দান কৰিও মানুহে আনন্দ উপভোগ কৰে। ইছলাম ধৰ্মত দান দি আনন্দ উপভোগ কৰাৰ এটি উৎসৱ আছে। ৰমজান মাহৰ শেষত পালন কৰা এই উৎসৱটোৰ নাম হ'ল ঈদ উল ফিতৰ। ইছলাম ধৰ্মীয় শাস্ত্ৰৰ নিয়ম অনুসৰি এই উৎসৱৰ দিনা প্ৰতিগৰাকী পতি পত্নীয়ে তেওঁলোকৰ এদিনৰ আহাৰৰ সমান ধন দুখীয়াক দান কৰি আনন্দ উপভোগ কৰিব লাগে। দান দিয়া পৰ্বটোক ফিতৰা বোলে। প্ৰতি বছৰে এই পৰ্বটোৰ পুনৰাগমন হয় বাবে ইয়াক কোৱা হৈছে ঈদ উল ফিতৰ। ঈদ উল ফিতৰৰ আৰম্ভণি কেনেকৈ ঘটিল তাৰো কিছু কাহিনী আছে। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ আবিৰ্ভাৱ ঘটাৰ আগতে আৰবত নিৰুজ আৰু মিহিৰজান নামৰ দুটি উৎসৱ পালিত হৈছিল। হজৰত মহম্মদে এই দুটি উৎসৱত কিছু ধৰ্মীয় ৰহণ সানে। তেওঁ তেওঁৰ ভক্তসকলক দুয়োটা উৎসৱকে ক্ৰমে ঈদ উল ফিতৰ আৰু ঈদ উল আজহা নামেৰে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। পাছত দুয়োটা উৎসৱ ভক্তসকলৰ মাজত জনপ্ৰিয় হৈ পৰে। ঈদ উল ফিতৰৰ সৈতে ৰমজানৰ ৰোজাৰ বিশেষ সম্পৰ্ক আছে। আৰবী ৰমজান মাহটো মুছলমানসকলৰ বাবে বৰ পবিত্ৰ মাহ। ধৰ্মীয় বিশ্বাস মানি তেওঁলোকে এই মাহটোত ৰোজা পালন কৰে। ৰোজা পালন কৰাৰ অৰ্থ হ'ল উপবাসে থকা। ৰমজান মাহৰ আটাইকেইটা দিনতে দিনৰ ভাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উপবাসে থাকি সূচী সংযমিত হৈ চলে। ৰোজাৰ দুটা তাৎপৰ্য আছে। এটা হ'ল শৰীৰ ধৰ্ম পালন, আৰু আনটো হ'ল মনৰ শক্তি বৃদ্ধি কৰা বা সাধন কৰা। ৰোজা পালন কৰাৰ ফলত মানুহৰ ইন্দ্ৰিয়সমূহে বেয়া কাম কৰিবলৈ আগবাঢ়ি নাহে বুলি বিশ্বাস প্ৰচলিত আছে। ইছলাম ধৰ্মত ভক্তসকলে 5টা মূল কৰ্তব্য পালন কৰিব লাগে। সেইকেইটা হ'ল কলিমা, নামাজ, ৰোজা, জাকাত আৰু হজ। দৈনিক 5 বাৰকৈ প্ৰত্যেক মুছলমানে নামাজ পঢ়াটো বাধ্যতামূলক। ৰমজান মাহত ৰাতি পঢ়িব লগা নামাজৰ লগতে আৰু কিছুমান বিশেষ নামাজ আছে যিবোৰ তেওঁলোকে পঢ়ে।
ঈদগাহত মুকলি আকাশৰ তলত ঈদৰ নামাজ পঢ়া হয়। সেইদিনা ওচৰ চুবুৰীয়া ধনী দুখীয়া সকলো মানুহ একেলগ হৈ ঈদগাহত দুপৰীয়াৰ আগে আগে নামাজ পঢ়ে। এজন ইমামে বা ধৰ্মীয় নেতাই এই নামাজৰ পৰিচালনা কৰে। সকলোৱে একেলগে নামাজ পঢ়ি আল্লাহৰ ওচৰত দুৱা ভিক্ষা কৰে। এইদৰে নামাজ পঢ়ি ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিশেষ আনন্দ অনুভৱ কৰে। ঈদৰ দিনা পুৱা সোনকালে বিচনা এৰি পৰিষ্কাৰ হৈ নতুন কাপোৰ কানি পিন্ধি গাত সুগন্ধি তেল সানি সকলোৱে নামাজলৈ যায়। নামাজলৈ যোৱাৰ আগতে মিষ্টান্ন ভোজন কৰা এটা প্ৰয়োজনীয় কাম। জাকাত দিয়া বা দান দিয়া ইছলাম ধৰ্মৰ আন এটি বিশেষ পালনীয় কৰ্ম। নিজৰ সম্পত্তিৰ 40% এভাগ দুখীয়া লোকসকলৰ মাজত ৰমজান মাহত দান দিবলগীয়া হয়। এই জাকাত বা দান ঈদৰ আগদিনা দিব লাগে, যাতে ঈদৰ দিনা দুখীয়া লোকসকলে সেই দানেৰে ঈদৰ আনন্দ ল'ব পাৰে। জাকাত দিয়াটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ কৰ্তব্য বুলি জ্ঞান কৰে। মৃত ব্যক্তিসকলকো ঈদৰ দিনা পৰম ভক্তিৰে মনত পেলোৱা হয়। তেওঁলোকৰ আত্মাৰ শান্তিৰ কামনাৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে। সেইদিনা পুৱাই ঘৰৰ পুৰুষসকলে মৃত ব্যক্তিসকলৰ কবৰলৈ যায় আৰু সেইবোৰ ভালদৰে পৰিষ্কাৰ কৰে। মৃত ব্যক্তিসকলৰ হৈ আল্লাহৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰে যাতে আল্লাহে তেওঁলোকৰ সকলো পাপ মৰিশন কৰি মুক্তিৰ পথ সুগম কৰে। ঈদ মানেই আনন্দ। ইছলাম ধৰ্মৰ ভক্তসকলৰ মাজত এই আনন্দৰ সীমা নাই। সকলো পুৰুষ নাৰী, ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে ঈদৰ আনন্দত মতলীয়া হৈ পৰে। ঈদৰ দিনা সকলোৰে ঘৰুৱা পৰিৱেশ আনন্দমুখৰ হয়। আলহী অতিথিৰ আগমনে ঘৰখন উদুলি মুদুলি কৰি ৰাখে। নিজে সুস্বাদু আহাৰ গ্ৰহণ কৰে। ওচৰ চুবুৰীয়া ইষ্ট কুটুম্বকো সুস্বাদু আহাৰেৰে আপ্যায়িত কৰে। ঈদৰ আনন্দ কেইবাদিনলৈও থাকে। সকলোৱে ইঘৰ সিঘৰলৈ ফুৰিবলৈ যায়। কোনোৱে ঈদ পালনৰ অৰ্থে খেল ধেমালি, সাংস্কৃতিক কাৰ্যসূচী আদিৰো আয়োজন কৰে। এইবিলাকত সকলোৱে পৰম উৎসাহেৰে অংশগ্ৰহণ কৰে। ঈদৰ ঘাই লক্ষ্য হ'ল সংযম ৰক্ষা কৰা, পবিত্ৰতা বজাই ৰখা আৰু ভাতৃত্ববোধ তথা মৰম চেনেহেৰে জীয়াই থকা। আল্লাহৰ ওচৰত একান্ত বিশ্বাস স্থাপনৰ বাবেও চেষ্টা কৰা হয়। মুকলি মনেৰে দান দক্ষিণা কৰি সমাজৰ শান্তি শৃংখলা বজাই ৰাখিবৰ নিমিত্তে সকলোৱে ঈদ উল ফিতৰ পালন কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইতিমধ্যে মই পাঠ কৰি শুনালোঁ, যাতে তোমালোকেও খুব ধুনীয়াকৈ পঢ়িব পাৰা ঘৰত, শুদ্ধ উচ্চাৰণ শৈলীৰে সলসলীয়াকৈ পঢ়িবা। আৰু এতিয়া আহাচোন, পাঠটোত কিছুমান তোমালোকে নতুন শব্দ পাইছিলা। এই শব্দবিলাকৰ অৰ্থ তোমালোকৰ সৈতে আলোচনা কৰোঁ, আৰু এই শব্দবিলাকৰ অৰ্থ জানিলেহে তোমালোকে এই পাঠটোৰ মাজলৈ সোমাব পাৰিবা। গতিকে অৰ্থখিনি প্ৰথমে জানি লোৱা, তাৰপাছত মই পাঠটো তোমালোকক এবাৰ বুজাই দিওঁ। মই কিতাপখন ব্যৱহাৰ কৰিছোঁ, এবাৰ মন কৰা। অৰ্থৰ সৈতে চিনাকি হওঁ আহা। এয়া তোমালোকৰ ক্ৰিয়াকলাপত আছে। ঈদগাহ। ঈদগাহ মানে হৈছে ঈদৰ দিনা মুছলমানসকলে উপাসনা কৰা ঠাই। তোমালোক বহুতেই নিশ্চয় দেখিছাই ঈদগাহ ময়দান, এটুকুৰা ঠাই, যিটুকুৰা ঠাইত ঈদৰ দিনা মুছলমানসকলে উপাসনা অৰ্থাৎ প্ৰাৰ্থনা কৰে। মিষ্টান্ন মানে হৈছে মিঠা অন্ন, মিঠা আহাৰ। অন্ন মানে আহাৰ, মিষ্টান্ন মানে হৈছে মিঠা আহাৰ। ঈদৰ দিনা মিষ্টান্ন ভোজন কৰে। ৰহন শব্দটোৰ অৰ্থ হৈছে ৰং, মৰিখন। আমি কওঁ নহয়, দায় দোষ মৰিখন কৰিব। মৰিখন মানে হৈছে ক্ষমা, মাফ কৰা মানে। শুচি মানে পবিত্ৰ। সুস্বাদু মানে সুন্দৰ সোৱাদযুক্ত। সোৱাদ মানে হৈছে সোৱাদ, সুন্দৰ সোৱাদযুক্ত বা সোৱাদ লগা। সংযম ৰক্ষা কৰি। আমি সংযম বুলি ক'লে তোমালোকক থুলমূলকৈ মই বুজাই দিছোঁ। ধৰি লোৱা, তোমালোকৰ কিবা এটা খাবলৈ মন গৈছে, কিন্তু এইটো খাব নাপায়। কোনোবাই ক'লে এইটো খাব নাপায়, এইটো কৰিব নাপায়। সেইখিনি যে নাপায় বুলি কোৱাৰ পাছত আমি যি ধৰণেৰে নিজকে সেই বস্তুটোলৈ আমি আমাৰ মন নোযোৱাকৈ মনটো বান্ধি ৰাখোঁ, সেয়াই হৈছে সংযম ৰক্ষা কৰা, সংযমিত। আপ্যায়িত মানে হৈছে আহাৰ আদিৰে সন্তুষ্ট কৰোৱা কাৰ্য। যে কেতিয়াবা আমাৰ ঘৰলৈ আলহী অতিথি আহিলে আমি আপ্যায়ন কৰোঁ, চাহ ভাত ইত্যাদিৰে। সেই আপ্যায়িত আহাৰ আদিৰে সন্তুষ্ট কৰোৱা কাৰ্যকে কোৱা হয় আপ্যায়িত। এইখিনিয়ে হৈছে তোমালোকৰ নতুন শব্দ এই পাঠটোত পোৱা। আৰু
যদি পাঠটো বুজাওঁতে কিবা নতুন শব্দ পাওঁ মই তোমালোকক লগে লগে বুজাই যাম বাৰু। এতিয়া আহাচোন পাঠটোৱেনো কি কৈছে তাৰ থুলমূলকৈ তোমালোকক মই এতিয়া আভাস দিয়াৰ চেষ্টা কৰোঁ। এতিয়া লেচনটোলৈ মন কৰা, তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে মই হাইলাইট কৰি ৰাখিছোঁ। তোমালোকে প্ৰথমতে তোমালোকক মই কৈছিলোঁৱে যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ হৈছে ঈদ। ঈদ দুই প্ৰকাৰৰ ঈদৰ বিষয়ে আলোচনা কৰিম বাৰু। ইয়াতে প্ৰথমতে আছিলে বিপদত পৰাজনক সহায় কৰি মানুহে আনন্দ পায়, সেইদৰে অন্যক দান কৰিও মানুহে আনন্দ উপভোগ কৰে। ইছলাম ধৰ্মত দান দি আনন্দ উপভোগ কৰাৰ এটি উৎসৱ আছে। চোৱা, দান আমি কাক দিওঁ? যাৰ খাবলৈ পিন্ধিবলৈ অভাৱ হয়, অৰ্থাৎ যি অভাৱত থাকে, তেনে মানুহক দান দিলে আমাৰ মনটো নিশ্চয় ভাল লাগে, নহয় জানো? সেইদৰে ইছলাম ধৰ্মত দান দি এই এটা উৎসৱ আছে, যিটো উৎসৱত ইছলাম ধৰ্মাৱলম্বী লোকসকলে দৰিদ্ৰজনক দান দি আনন্দ উপভোগ কৰে। ৰমজান মাহৰ শেষত পালন কৰা এই উৎসৱটোৰ নাম হ'ল ঈদ উল ফিতৰ। ৰমজান মাহৰ শেষত পালন কৰে, এইটো হাইলাইট কৰি ৰাখিছোঁ, তোমালোকে মনত ৰাখিবা। ইছলাম ধৰ্মীয় শাস্ত্ৰৰ নিয়ম অনুসৰি এই উৎসৱৰ দিনা প্ৰতিগৰাকী পতিপত্নীয়ে তেওঁলোকৰ এদিনৰ আহাৰৰ সমান ধন দুখীয়াক দান কৰি আনন্দ উপভোগ কৰিব লাগে। বুজি পাইছা নিশ্চয়? দান দিয়া পৰ্বটোক ফিতৰা বোলে। এই যে দুখীয়াক দান দিয়ে, কি কৰে? প্ৰতিগৰাকী পতিপত্নীয়ে তেওঁলোকৰ এদিনৰ আহাৰৰ সমান ধন দুখীয়াক দান দিয়ে, সেই দান দিয়া পৰ্বটোকে ফিতৰা বোলে। প্ৰতি বছৰে এই পৰ্বটোৰ পুনৰাগমন হয় বাবে ইয়াক কোৱা হৈছে ঈদ উল ফিতৰ। কি কৈছে? প্ৰতি বছৰে এই পৰ্বটোৰ যে এই দান দিয়া পৰ্বটোক ফিতৰা বুলি কৈছোৱেই যে প্ৰতি বছৰে এই পৰ্বটোৰ পুনৰাগমন হয়, প্ৰতি বছৰে আহে, সেইবাবে ইয়াক কোৱা হৈছে ঈদ উল ফিতৰ। এইখিনিলৈকে তোমালোকে জানি থোৱা। এই ঈদ উল ফিতৰৰ আৰম্ভণিনো কেনেকৈ ঘটিল তাৰ কিছু কাহিনী আছে। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ আৱিৰ্ভাৱ ঘটাৰ আগতে আৰবত নিৰুজ আৰু মিহিৰজান নামৰ দুটি উৎসৱ পালিত হৈছিল। এয়া তোমালোকে আগতে জানাই নিশ্চয়। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন? হজৰত মহম্মদ, নহয় জানো? হজৰত মহম্মদৰ আৱিৰ্ভাৱ ঘটাৰ আগতেই আৰব দেশত দুটা উৎসৱ আছিল। সেই উৎসৱ দুটা হৈছে নিৰুজ আৰু মিহিৰজান। আৰু হজৰত মহম্মদে এই দুটি উৎসৱত কিছু ধৰ্মীয় ৰহণ সানে। তেওঁৰ ভক্তসকলক দুয়োটা উৎসৱকে ক্ৰমে ঈদ উল ফিতৰ আৰু ঈদ উল আজহা নামেৰে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। সেই দুটাই হৈছে ঈদ। আৰু হজৰত মহম্মদৰ আৱিৰ্ভাৱ হোৱাৰ আগতেই এই দুই প্ৰকাৰৰ ঈদকে আৰবত নিৰুজ আৰু মিহিৰজান নামেৰে নামাকৰণ কৰি পালন কৰা হৈছিল। তোমালোক বহুতে হয়তো জানা যে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰবী কেলেণ্ডাৰ অনুসৰি ৰমজান মাহত ৰোজা ৰাখে। ৰমজান মাহটো মুছলমানসকলৰ বাবে বৰ পবিত্ৰ মাহ। ধৰ্মীয় বিশ্বাস মানি তেওঁলোকে এই মাহটোত ৰোজা পালন কৰে। ৰোজা মানে হৈছে যে উপবাসে থকা, অৰ্থাৎ ব্ৰতত থকা, দিনৰ ভাগত নাখায় আৰু দিনটো উপবাসে থাকি সূচী সংযমিত হৈ থাকে আৰু এটা নিৰ্দিষ্ট নিয়মত আৰু এটা নিৰ্দিষ্ট সময়ত আহাৰ গ্ৰহণ কৰে, সন্ধিয়া বা ৰাতিৰ ভাগত। সেয়াকে হৈছে তোমালোকে থুলমূলকৈ ৰোজা বুলি জানি থোৱা। আৰু ইছলাম ধৰ্মত ভক্তসকলে 5টা মূল কৰ্তব্য পালন কৰিব লাগে। সেইকেইটা হৈছে কলিমা, নামাজ, ৰোজা, জাকাত আৰু হজ। এই কলিমা, নামাজ, ৰোজা, জাকাত আৰু হজনো কি, সেই বিষয়ে জানিবলৈ হ'লে তোমালোকে এই পেৰাগ্ৰাফটো ভালদৰে এবাৰ পঢ়িলেই বুজি পাবা। ইয়াত বিশেষ তোমালোকক বুজাবলগীয়া নাই, পঢ়িলেই গম পাবা। আৰু তোমালোকে তললৈ চোৱা। জাকাত দিয়া বা দান দিয়া ইছলাম ধৰ্মৰ আন এটি বিশেষ পালনীয় কৰ্ম। জাকাত মানে হৈছে কি, নিজৰ সম্পত্তিৰ 40% এভাগ দুখীয়া লোকসকলৰ মাজত ৰমজান মাহত দান দিবলগীয়া হয়। জাকাতৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ অৰ্থ। চোৱা, নিজৰ যিমান সম্পত্তি আছে 40% এভাগ দুখীয়া লোকসকলৰ মাজত এই ৰমজান, যিটো পবিত্ৰ ৰমজান মাহত দান দিবলগীয়া হয়, সেয়া হৈছে জাকাত। আৰু জাকাত ঈদৰ আগদিনা দিয়ে, যাতে ঈদৰ দিনা দুখীয়া লোকসকলে সেই দানেৰে ঈদৰ আনন্দ উপভোগ কৰিব পাৰে। সেইদৰে ঈদত মৃত ব্যক্তিসকলক ঈদৰ দিনা পৰম ভক্তিৰে মনত পেলোৱা হয়। মৃতকক
তেওঁলোকে আত্মাৰ শান্তি কামনাৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে। সেইদিনাই পুৱাই ঘৰৰ সকলো পুৰুষসকলে কবৰলৈ যায়, মৃত ব্যক্তিসকলক কবৰস্থ কৰে। কবৰত নিজৰ আত্মীয় কুটুম যিসকল স্বৰ্গগামী হৈছে তেওঁলোকৰ কবৰলৈ গৈ কবৰসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰে। ঈদ মানে আনন্দ। ইছলাম ধৰ্মৰ ভক্তসকলৰ মাজতে আনন্দৰ সীমা নাই। সেয়া ঈদেই হওক বা যিকোনো উৎসৱেই নহওক, সকলোৰে উৎসৱ বুলিলে আনন্দ লাগে, নহয় জানো? সেয়াই কৈছে। আৰু প্ৰতিটো উৎসৱতে আমি কি কৰোঁ? সুস্বাদু আহাৰ গ্ৰহণ কৰোঁ। সেইদৰে ঈদতো সুস্বাদু আহাৰ গ্ৰহণ কৰা হয়। ওচৰ চুবুৰীয়া ইষ্ট কুটুম্বক সুস্বাদু আহাৰেৰে আপ্যায়িত কৰে। যিদৰে আমি বিহু বুলিলে, বিভিন্ন পূজা পাৰ্বণ বুলিলে ইঘৰ সিঘৰলৈ যাওঁ, সেই ঈদতো সেই একেখিনিয়েই সকলোৱে মিলা প্ৰীতিৰে ইঘৰ সিঘৰলৈ যায়, আহাৰ গ্ৰহণ কৰে, সুস্বাদু আহাৰ গ্ৰহণ কৰে। কোনো জেগাত ঈদত কি কৰে? খেল ধেমালিও পাতে, সাংস্কৃতিক কাৰ্যসূচী আদিৰো আয়োজন কৰে। এয়াই হৈছে অধ্যায়টোৰ মূল কথা। আৰু শেষৰ পেৰেগ্ৰাফটোত চোৱা যে ঈদৰ ঘাই লক্ষ্য হ'ল সংযম ৰক্ষা কৰা। এইটো খুব গুৰুত্বপূৰ্ণ কথা দেই। সংযম ৰক্ষা কৰা, সংযমৰ অৰ্থ মই তোমালোকক কৈছিলোঁৱেই। আৰু পবিত্ৰতা বজাই ৰখা আৰু ভাতৃত্ববোধ তথা মৰম চেনেহেৰে জীয়াই থকা, এয়াই হৈছে ঈদৰ প্ৰধান লক্ষ্য। আল্লাহৰ ওচৰত একান্ত বিশ্বাস স্থাপনৰ বাবেও চেষ্টা কৰা হয়। মুকলি মনেৰে দান দক্ষিণা কৰি সমাজৰ শান্তি শৃংখলা বজাই ৰাখিবৰ নিমিত্তে সকলোৱে ঈদ উল ফিতৰ পালন কৰে। বুজি পাইছা নহয়? এয়াই হৈছে ঈদৰ ঘাই লক্ষ্য। তোমালোকে ইতিমধ্যে অধ্যায়টিৰ পৰা ঈদ সম্পৰ্কে আৰু ঈদ উল ফিতৰ সম্পৰ্কে যিখিনি কথা জানিব লাগে, কথাখিনি তোমালোকে আয়ত্ত কৰিছা বুলি মই ভাবিছোঁ। আৰু যদি তোমালোকৰ কিবা কথাত এই অধ্যায়টোত নুবুজা আৰু কিবা অসুবিধা পাইছা, সেই অসুবিধাখিনি মই পৰৱৰ্তী পাঠদানত দূৰ কৰিবলৈ চেষ্টা কৰিম। মই তোমালোকক অনুৰোধ জনাইছোঁ, তোমালোকে মোৰ সৈতে যোগাযোগ ৰাখিবা। আৰু এই অধ্যায়টিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ তোমালোকৰ সৈতে পাছত আলোচনা কৰিম, পাছৰ পাঠদানত। গতিকে প্ৰথমে তোমালোকক আজি অধ্যায়টো পাঠ কৰি শুনালোঁ, তোমালোকে যাতে সলসলীয়াকৈ ঘৰত পাঠ কৰিব পাৰা। আৰু অধ্যায়টিৰ অন্তৰ্নিহিত যিখিনি মূল কথা, সেইখিনি মই তোমালোকক হাইলাইট কৰি বুজাই দিলোঁ, যাতে তোমালোকৰ এই পাঠটিৰ প্ৰতি যি নুবুজা, খোকোজা লগা কথা আছে, সেইখিনি তোমালোকে বুজি পোৱা। যিখিনি নতুন নতুন কথা পাইছা, সেইখিনি যাতে তোমালোকে ভালদৰে বুজিবলৈ সুবিধা হয়, সেই সম্পৰ্কে মই তোমালোকৰ আগত অৱগত কৰালোঁ। গতিকে আজিলৈ ইমানতে এৰিছোঁ। আজিৰ এই পাঠদানত তোমালোকে যিখিনি সহায় সহযোগিতা আৰু তোমালোকে মোক যিখিনি সময় দিলা, তোমালোক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘৰত ভালদৰে পঢ়া শুনা কৰিবা। আৰু ক'ভিড মহামাৰীৰ সময়ত যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে, আশা ৰাখিছোঁ তোমালোক সকলোৱে সেইখিনি জানাই আৰু সেইখিনি সুন্দৰভাৱে পালন কৰিবলৈ চেষ্টা কৰিবা। গতিকে আজিলৈ ইমানতে আৰু ধন্যবাদ।